हाई फ्रेंड्स मोर यूट्यूब चेनेलटुले आपनालोक सकलोके स्वागतम जनाइछु। আজি মই আদা পাতেৰে মাছ বনাব লৈছো আৰু বনাবলৈ খুবেই সহজ, বেছি টাইমো নালাগে আৰু খাবলৈও বিৰাটেই টেস্টি হয়। আহকচোন মইনো কেনেকৈ বনাও আপোনালোকেও এবাৰ চাই লওক। এতিয়া ইয়াত মই লৈছো আদা নহৰু অকমান, পিয়াজ এটা কুটি লৈছো, মাছ 3 পিস, এইখিনি নিমখ হালধি সানি লোৱা আছে, আদা পাত এইখিনিও ধুই লোৱাই আছে আৰু ডাঙৰ সাইজৰ আলু এটা, আলুটো মই বইল কৰি লৈছো আৰু জলকীয়া দুটা আৰু পাঁচফোৰণ অকমান লৈছো। এতিয়া মই গেছত কেৰাহীটো গৰম হ'ব দিছো আৰু গৰম হোৱাৰ পিছত মই অকমান তেল দি দিছো। তেলখিনি গৰম হোৱাৰ পিছত মই মাছ কেই পিস দি দিছো ইয়াতে। या মাছখিনি মই এবাৰ ভালদৰে লুটিয়াই দিছো। মাছখিনি মই অকমান ৰঙচুৱাকৈ ভাজি লম। या মাছখিনি অকমান লাগি গৈছে। মোৰ প্ৰায় মাছ ভজা হৈয়ে গৈছে। এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই লম। মাছখিনি ভাজি থকাৰ সময়তে মই আদা পাতখিনি মিক্সিত পিছি লৈছিলো। এয়া আদা পাতখিনি মোৰ পিছা হৈ গৈছে আৰু ৰসটো ধুনিয়াকৈ ওলাইছে এইখিনি। এতিয়া এইখিনি মই বাটি এটাত উলিয়াই লৈছো আৰু বাটিটোত অকমান পানী দি লৈছো। আদা পাত মিক্সিত পিছি লোৱাৰ পিছত আদা পাতৰ পৰা বহুতখিনিয়ে আহ ওলাই আৰু এইখিনি মই হাতেৰে ভালদৰে চেপি লৈছো। এয়া চাওক বহুতখিনিয়ে আহ ওলাই গৈছে। এইখিনি মই ভালদৰে চেপি লৈছো আৰু এইখিনি দিব নালাগে, এইখিনি পেলাই দিলেই হ'ল, কেৱল আদা পাতৰ ৰসখিনি দিলেই হ'ল আৰু বিচাৰিলে ইয়াতে আৰু অকমান পানী দি দিব পাৰে। এতিয়া মই মাছ ভজা তেলখিনিতে পিয়াজখিনি দি দিছো, জলকীয়া দুটা দি দিছো আৰু পাঁচফোৰণখিনিও দি দিছো। আদা নহৰুখিনি দি দিছো। পিয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছো। এতিয়া মই আলুখিনি দি দিছো। আলুখিনি অকমান হাতেৰে পিটিকি লৈছিলো। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছো। হালধি গুড়ি অকমান দি দিছো কাৰণ মাছ ভজাত হালধি গুড়ি আছে। এতিয়া মই ইয়াতে আদা পাতৰ ৰসখিনি দি দিম। আপোনালোকে বিচাৰিলে ইয়াতে আৰু পানী দি দিব পাৰে, মই ইয়াতে বেলেগকৈ পানী দিয়া নাই। এতিয়া মই ইয়াতে মাছ কেই পিস দি দিছো আৰু এইখিনি মই এতিয়া অলপ টাইমৰ কাৰণে ভালকৈ উতলাহিব দিম। আপোনালোকেও এনেকৈ এবাৰ বনাই চাবচোন, খুবেই ভাল লাগে খাই আৰু এইটো আমাৰ সম্পূৰ্ণ অসমীয়া ব্যঞ্জন হয়। যদি আপোনালোকৰ কোনোবাই এতিয়ালৈকে বনোৱা নাই তেন্তে এবাৰ বনাই চাব, খাই সঁচাকৈ খুবেই ভাল লাগে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই এনেকৈ প্ৰায় 15-20 মিনিটমান উতলাহিব দিছোঁ আৰু এইখিনি মোৰ এতিয়া হৈছে, মই নোৱাব পৰা হৈ গৈছোঁ এইখিনি। এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক মোৰ ৰেডি হৈ গৈছে আদাৰ পাতেৰে বনোৱা মাছৰ জোল। আৰু মোৰনো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন।